নমস্কাৰ, শিৱসাগৰৰ পৰা মই মৰজিৎ গগৈ। আপোনালোকে চাই আছে অন্বেষণ। আজি অন্বেষণৰ এটি বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠানৰ এজন বিশেষ অতিথি আমাৰ লগত আছে। তেখেতে ভাল পায় ৰাইজক সহায় কৰি, তেখেতে ভাল পায় মানৱ সেৱা কৰি, তেখেতে ভাল পায় ৰোগীয়া ব্যক্তি, ৰোগীয়া শিশু আৰ্থিকভাৱে মানসিকভাৱে সহায় কৰি, তেখেতে ভাল পায় সাহিত্যৰ চৰ্চা কৰি আৰু এনেদৰে তেখেতে সাহিত্যৰ চৰ্চা কৰি ৰাইজক এক সুকীয়া সোৱাদ দি গৈছে আৰু আনকো সাহিত্যৰ চৰ্চা কৰিবৰ বাবে দিগদৰ্শন দি গৈছে। গতিকে প্ৰথমে আমাৰ এই অনুষ্ঠানটিলৈ ছাৰক স্বাগতম জনাইছোঁ। ছাৰ স্বাগতম। নমস্কাৰ। ভালে আছে? ভালে আছোঁ। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই জনসমুদ্ৰৰ মাজত আমাক বিচাৰি একাষাৰ কথা পাতিবৰ কাৰণে আমাৰ কাষলৈ আহিলে। আৰু আপোনালোকৰ যি নাম অন্বেষণ, সেই অন্বেষণ নামটোতে আচলতে এক অন্তৰ্নিহিত অৰ্থ সোমাই আছে। আৰু আপোনালোকে যিসকল প্ৰতিভা, আজি মোৰ লগত দুষাৰ কথা পাতিছে, মই সেয়া প্ৰতিভা বুলি ক'বলৈ বিচৰা নাই দেই। আপোনালোকে গাঁও অঞ্চলত বা বিভিন্ন অসুবিধাবশতঃ যিসকল ব্যক্তিয়ে ৰাইজৰ মাজলৈ আহিব পৰা নাই বা যিবিলাক প্ৰতিভা ৰাইজৰ মাজত বিকশিত হোৱা নাই, তেখেতলোকক উলিয়াই আনিবৰ কাৰণে যি প্ৰয়াস কৰিছে, সেই প্ৰয়াসক মই আন্তৰিক অভিনন্দন জনাইছোঁ। ধন্যবাদ। এতিয়া আমি আজি আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ বহু কথা আপোনাৰ মুখেৰে জানিব আহিছোঁ। আজি যেনেকৈ শিৱসাগৰত আপোনাৰ এটা সুকীয়া নাম আছে বুলি ক'ব লাগিব, যথেষ্ট মানুহে চিনি পায়। এতিয়া আপুনি দুখীয়া দৰিদ্ৰ শিশুসকলক, যিসকল বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ আছে, তেওঁলোকক আপুনি সহায় কৰি আহিছে। এই যি মানৱ সেৱা আপুনি কৰি আহিছে, এই মানৱ সেৱা প্ৰথম আপোনাৰ আৰম্ভণিৰ পৰা আমি অলপ কথা পাতিম। আপোনাৰ কিছুমান বেয়া দিন বুলি ক'ব লাগিব, অতিকৈ আপোনাৰ কাৰণে আমাৰ কাৰণে এটি বেয়া দিন, আৰু সেই দিনটোৰ পৰা আপুনি মানৱ সেৱা কৰিম বুলি ওলাই আহিছে। আচলতে কথাটো এনেকুৱা হয়, যেতিয়া যিকোনো এজন ব্যক্তিয়ে মৃত্যুৰ দুৱাৰমুখৰ পৰা উভতি আহে, জীৱন আৰু মৃত্যুৰ লগত যিখন যুঁজ কৰে, সেই যুঁজখনৰ যেতিয়া এটা অভিজ্ঞতা লাভ কৰে, সেই অভিজ্ঞতা লাভ কৰাৰ পিছতহে আচলতে বাস্তৱ পৃথিৱীখন বুজি পায়। আজি আপুনি কৈছে যে মই বা আমি কাৰোবাক সহায় কৰোঁ। হয়, সহায় কৰিবলৈ আমি কিমান দূৰ আগবাঢ়িব পাৰিছোঁ নাজানো, কিন্তু সহায় কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। আৰু এই সহায় কৰাৰ দ্বাৰা আচলতে আমি এটা মানৱতাৰ বাৰ্তা আমি পঠাবলৈ বিচাৰিছোঁ। এইটো নহয় যে কোনোবা এজন শিশুৰ বা কোনোবা এজন ৰোগাক্ৰান্ত ব্যক্তিৰ গোটেই খৰচটো আমি বহন কৰিব পাৰিছোঁ, সেই কথাটো নহয়। যে ইমান স্বাৰ্থপৰ পৃথিৱী এখনতো যে এতিয়া আমি মানৱ সেৱা কৰিবলৈ যে আমি 2-4জন আগবাঢ়ি গৈছোঁ, তেনেকুৱা এটা বাৰ্তা দিবৰ কাৰণেহে আচলতে আমি এনে কামবিলাক কৰি থাকোঁ। আচলতে শিক্ষকতাৰ লগত জড়িত হৈ অতীতৰ পৰাই আছিলোঁ, বৰ্তমানো আছোঁ আৰু থাকিমো, আৰু সেয়া মোৰ মুখ্য কাৰ্য। সমাজ সেৱাটো তাৰ মাজতে আমি সুৰুঙা উলিয়াই কৰোঁ, সাহিত্য চৰ্চা আমি সুৰুঙা উলিয়াই কৰোঁ। যে যিসকল শিশু ৰোগত আক্ৰান্ত হৈ থাকে, বিশেষকৈ মই শিশুসকলৰ কথা কৈছোঁ, বা বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ কথাও আমি ক'ব পাৰোঁ, যে সেইসকলক সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আমি আগবাঢ়ি যাওঁ। আমি শব্দটো এইকাৰণে কৈছোঁ যে এই কামবিলাক কৰিবৰ কাৰণে মই অকলে সমৰ্থ নহয়, কাৰণ মোৰ লগত আমাৰ এচাম শুভাকাংক্ষী থাকে, যিসকলে মোৰ অকণমান গাটো দুৰ্বল লাগিছে বুলি ক'লেও চিন্তা কৰে। মই হাঁহি থাকিলে তেখেতলোকৰ মুখত হাঁহি বিৰিঙে, আৰু মোৰ মনটো যদি উন্দোলাই থাকোঁ, তেওঁলোকৰ মনটো উন্দোলাই থকাৰ দৰে থাকে। গতিকে তেওঁলোকে, সেই শুভাকাংক্ষীসকল, মোৰ বন্ধুবৰ্গসকল, তেখেতলোক মোৰ কাৰণে আচলতে এক সাহস, আৰু তেখেতলোকৰ দ্বাৰাই আমি সমবেত হৈ সহযোগিতা আগবঢ়াওঁ, আৰ্থিকভাৱে কাৰোবাক সহায় কৰোঁ। আৰু আচলতে 2013 চনলৈকে এনেধৰণে কিবা কাৰোবাক সহায় কৰিম, সমাজ সেৱা কৰিম, তেনেকুৱা সেই কথাষাৰ ইমান মুখ্যভাৱে লোৱা নাছিলোঁ। কিন্তু 2013 চনত যেতিয়া মোৰ দেহত কৰ্কট ৰোগে দেখা দিলে, তেতিয়া আচলতে এই ৰোগটোৰ লগত আক্ৰান্ত হ'লে এটা পৰিয়াল মানসিকভাৱে, আৰ্থিকভাৱে কিমান বিপদৰ সন্মুখীন হয়, সেয়া মই নিজে উপলব্ধি কৰিছিলোঁ। আৰু নিজে উপলব্ধি কৰাৰ পাছতেই এতিয়া যদি মই খবৰ পাওঁ যে কোনো ব্যক্তি এই ৰোগত আক্ৰান্ত হৈছে, তেতিয়াহ'লে তেখেতক মানসিকভাৱে অকণমান শক্তি দিবৰ কাৰণে, আৰ্থিকভাৱে অকণমান সহায় কৰিবৰ কাৰণে আমি আচলতে আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ।
আপুনি সমাজ সেৱা আজি 2014 চনত আৰম্ভ কৰিছিল এতিয়া এতিয়া বৰ্তমান সময়ত এনে কেতিয়াবা অনুভৱ হয় নেকি বা কোনোবাই আপোনাক কয় নেকি যে এই কি কৰি আছা তোমালোকে কয় এনেকুৱা ধৰণৰ কিছুমান নিগেটিভ মেছেজ বুলি ক'ব লাগিব তেনেকুৱা ধৰণৰ কেতিয়াবা হৈছে নেকি হয় কথাটো এনেকুৱা ধৰণৰ চাওক মানে প্ৰতিটো কথাৰে দুটা দিশ থাকে এটা পজিটিভ এটা নিগেটিভ শত্ৰুতা মানুহে কাক কৰে শত্ৰুতা মই এখন কিতাপত পঢ়িছিলোঁ হিতেশ্বৰ শইকীয়াৰ ৰাজনীতি নামৰ এখন কিতাপত পঢ়িছিলোঁ তেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া এষাৰ কথা কৈছিলে যে পৃথিৱীত এলেহুৱা আৰু নিষ্ক্ৰমা মানুহৰ শত্ৰু নাথাকে যিদিনাখন আপোনাৰ বিষয়ে কোনোবাই ঋণাত্মক কথা চৰ্চা কৰিব যিদিনাখন আপোনাৰ বিষয়ে কোনোবাই বদনাম ৰটিব সেই দিনটোত আপুনি জানিব যে আপুনি এনে কিছুমান কাম কৰিছে যাৰ কাৰণে আপুনি মানুহৰ চকুত পৰিছে আমিও শুনো কেতিয়াবা বিভিন্ন ধৰণৰ কথা শুনো কিন্তু মোৰ বিশ্বাস ভগৱানৰ ওপৰত গতিকে অজস্ৰজনে অজস্ৰ কথা ক'ব পাৰে কোনোবাই ক'ব পাৰে সমাজ সেৱাটো কাৰোবাৰ কাৰণে ব্যৱসায় বুলি সেইটো কথা কিন্তু যিসকলৰ উপযুক্ত চিন্তা বিবেচনা আছে তেখেতলোকে তেনেকুৱা কথা কেতিয়াও নকয় গতিকে মই এটা কথাই কওঁ যে তিতা কেৰেলা গছত আচলতে আঙুৰ বিচাৰিব নালাগে মই আগতেও কৈছোঁ এইষাৰ কথা যে তিতা কেৰেলা গছত আপুনি তিতা কেৰেলাই পাব আপুনি যদি তাত আঙুৰ বিচাৰে নিশ্চয় নাপায় গতিকে যিসকল ব্যক্তিয়ে তেনে কথা কয় আমি উপলব্ধি কৰি লওঁ যে তেখেত এজোপা তিতা কেৰেলা গছ তাত আকৌ মই আঙুৰ বিচাৰিলে নহ'ব নহয় গতিকে মই উপলব্ধি কৰোঁ তেখেতলোকৰ সেয়াৰ চিন্তাৰ দৈন্যতা তেখেতলোকৰ সেয়া মানসিক দৈন্যতা গতিকে ক'ব পাৰে আৰু এই কথাবিলাকে আমাক শক্তিশালী কৰে কাৰণ আপোনাৰ কথাটো ওলাইছে কাৰণে মই কৈ দিছোঁ যে আমাৰ যাত্ৰা নামৰ এটা গ্ৰুপ আছে সেই যাত্ৰাৰ হোৱাটছআপ গ্ৰুপটো আমি খুলিছিলোঁ 2019 চনৰ ছেপ্টেম্বৰ মাহৰ 27 তাৰিখে তাৰমানে এক বছৰ হৈছে আপুনি আচৰিত পাব তাত আমাৰ 222 জন মেম্বাৰ আছে আৰু গোটেই কামখিনি সকলোৱে মোকে কৰিবলৈ দায়িত্ব দি থৈছে বা নিজে দায়িত্ব লৈ লৈছোঁ আৰু তেনেকৈ 2019 চনৰ 27 অক্টোবৰৰ দিনাখন আমি প্ৰথম অনুদান আগবঢ়াইছিলোঁ সেই 2019 চনৰ অক্টোবৰ মাহৰ পৰা যোৱা জুন মাহলৈকে আমি 1,06,000 টকা আৰ্তজনৰ হাতত তুলি দিছোঁ আমি এনে ব্যক্তিক যাত্ৰাৰ তৰফৰ পৰা পইচা দিওঁ যিসকল কিডনী পেচেণ্ট কেঞ্চাৰ পেচেণ্ট ক্ৰিটিকেল ডিজিজ বা চিভিয়াৰ এক্সিডেণ্ট আকৌ মদ্যপান কৰি মানে এক্সিডেণ্ট বা দুৰ্ঘটনাৰ মুখামুখি হ'লে নহ'ব তেখেত সুৰামুক্ত ব্যক্তি হ'ব লাগিব সুৰাসক্ত নহয় তেনে ব্যক্তিক আমি সহায় কৰি আহিছোঁ আৰু জুলাই মাহৰ অনুদান হিচাপে আমি 2 এদিনতে 15,000 টকা অনুদান আগবঢ়াম তেতিয়া আমাৰ 1,21,000 টকা আমাৰ যাত্ৰাৰ তৰফৰ পৰা দিয়া হ'ব গতিকে সেই 222 জন সদস্যই গম পায় আমি কিমান নিয়াৰিকৈ কাম কৰি আছোঁ অনুশীলন গ্ৰুপৰ প্ৰতিজন ব্যক্তিয়ে গম পায় এতিয়া প্ৰায় আমাৰ 40,000 মেম্বাৰ আছে বুলি ক'ম 39,500 হৈছে গতিকে আমাৰ সেই অনুশীলনৰ আজি 40,000 মানুহে গম পায় যে আমি কিমান নিয়াৰিকৈ কামবিলাক কৰি আছোঁ আচলতে এনেকুৱা হয় মানুহৰ এটা ধাৰণা থাকে যেতিয়ালৈকে মানুহ এজনে কাৰোবাক ওচৰৰ পৰা লগ নাপায় তেতিয়ালৈকে মানুহে মনত কিছুমান ধাৰণা গঢ়ি লয় আৰু সেই ধাৰণাটো আচলতে শুদ্ধ হ'বৰ কাৰণে আপুনি সেই মানুহজনৰ সংস্পৰ্শ পাব লাগিব আৰু বহুতে সংস্পৰ্শ নোপোৱাকৈ থাকি যায় এটা ভুল ধাৰণা লৈ আৰু যিসকলৰ সংস্পৰ্শ পায় সেইসকলে আচলতে নিজৰ ভুলটো শুধৰাই লয় আৰু সমাজ সেৱাৰ ক্ষেত্ৰত কেৱল আমিয়ে নহয় বহু ডাঙৰ ডাঙৰ ব্যক্তি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি ৰাজ্যপাল মুখ্যমন্ত্ৰী তেখেতলোকে হাৰি নাযায় আমিতো একেবাৰে সাধাৰণ ব্যক্তি গতিকে আমি বিভিন্ন সমালোচনা বা বিভিন্ন অপবাদৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু সেই অপবাদ বা সমালোচনাই আমাক কিন্তু শক্তিশালী কৰে আৰু তেনেকুৱা অপবাদ বা সমালোচনাই বিশেষ ক্ষতি কৰিব পৰা নাই বুলি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কওঁ কাৰণ দিনক দিনে আমাৰ শুভাকাংক্ষীসকলৰ সহযোগিতা আমাৰ লগত বাঢ়িয়ে গৈছে ঠিক আছে কথাখিনি একচুৱেলি শুনি থাকিবলৈ মন যায় এতিয়া অতি গধুৰ প্ৰশ্ন জীৱন মানে কি জীৱন এক উদযাপন কিন্তু জীৱনৰ সংজ্ঞা সকলোৰে বেলেগ বেলেগ পৃথক পৃথক যি জীৱনত কোনোদিন অভাৱ অনুভৱ কৰা নাই যন্ত্ৰণা অনুভৱ কৰা নাই তেওঁৰ কাৰণে জীৱনটো এক সুখৰ পৰিৱেশ তেওঁৰ কাৰণে জীৱনটো এক
বিলাসিতাৰ পৰিৱেশ, যি অভাৱ অনুভৱ কৰিছে, যি জীৱনত যন্ত্ৰণাৰ মুখামুখি হৈছে, তেওঁৰ কাৰণে জীৱন এখন শিক্ষানুষ্ঠান। কাৰণ তেওঁ আনুষ্ঠানিক শিক্ষাৰ পৰা লাভ নকৰা বহুখিনি শিক্ষা আহৰণ কৰে সেই জীৱন নামৰ শিক্ষানুষ্ঠানটোৰ পৰা। গতিকে মই এষাৰ কথাই ক'ম, আপুনি দুখতে থাকক বা সুখতেই থাকক, আপুনি যন্ত্ৰণামুক্ত হৈ থাকক বা আপুনি যন্ত্ৰণা বহনেই কৰি থাকক, জীৱনটো আপুনি উদযাপন কৰক। আৰু প্ৰতিটো দিন আমি এটা কথাই ভাবি ল'ব লাগে যে আজি মোৰ জীৱনৰ অন্তিমটো দিন, আৰু আজিৰ দিনটোতে মই এটা ভাল কাম কৰিম, কাৰণ কালিলৈৰ পৰা মই ভাল কাম কৰিবলৈ নাপাওঁ। আৰু তেনেধৰণেই যদি মানুহে জীৱনটো উদযাপন কৰিবলৈ শিকে, তেতিয়াহ'লে জীৱন মানুহৰ কাৰণে কেতিয়াও এক দুখৰ যাত্ৰা হ'ব নোৱাৰে, ই এক সুখৰ অন্তহীন যাত্ৰা। সুন্দৰ। এতিয়া যিসকল বিভিন্ন ধৰণৰ বেমাৰত ভুগি আছে, যিসকল ব্যক্তি ভুগি আছে, বিভিন্ন ধৰণৰ চিন্তাত থাকে, ডিপ্ৰেশ্যনত ভোগে যে মোৰ কি হ'ব, মই বাচিম নে নাবাচিম, তেনেকুৱা পেচেণ্টসকলক আপুনি কি ক'ব বিচাৰে যে চিন্তা, বিশেষকৈ ডিপ্ৰেশ্যনটো বস্তুটো কেনেকৈ আঁতৰাব পাৰি সেই মুহূৰ্তত? বুজিছোঁ। এটা কথা চাওক, যিটো ডিপ্ৰেশ্যন বা যিটো হতাশা, হয়, সেইটো আটাইতকৈ কোনোবা এজন অসুস্থ ব্যক্তিৰ কাৰণে ডাঙৰ শত্ৰু। এজন ব্যক্তিৰ মনত সদায় যোগাত্মক চিন্তাধাৰা থাকিব লাগিব, বিশ্বাস থাকিব লাগিব, বিশ্বাস থাকিব লাগিব নিজৰ ওপৰত, বিশ্বাস থাকিব লাগিব চিকিৎসকৰ ওপৰত, আৰু বিশ্বাস থাকিব লাগিব ভগৱানৰ ওপৰত। আৰু আটাইতকৈ ডাঙৰ কথা যে এটা ৰোগৰ পৰা ৰোগমুক্ত হ'বৰ কাৰণে, পৰিত্ৰাণ পাবৰ কাৰণে একোজন ব্যক্তিৰ জীৱনৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থাকিব লাগিব। যাৰ জীৱনৰ প্ৰতি দুৰ্বাৰ হেঁপাহ আছে, তেওঁৱে আচলতে জীৱনৰ যিকোনো এখন যুদ্ধত জয়ী হোৱাটো প্ৰায় বেছি শতাংশই আপোনাৰ সম্ভাৱনীয়তা থাকে। আৰু যিসকল ব্যক্তিয়ে জীৱনটো কেৱল হতাশা, হা-হুমুনিয়াহৰ মাজত কটাইছে, সেইসকল ব্যক্তিয়ে কিন্তু জীৱনটো আচলতে উপলব্ধি কৰিব পৰা নাই। অৱশ্যে বিভিন্ন পৰিৱেশে মানুহৰ মনলৈ হতাশা আনে। এজন ৰোগীৰ ওচৰত কিছুমান ব্যক্তি এনেকুৱা ধৰণৰ কিছুমান কথা ব্যক্ত কৰে, যিবিলাক কথাই আচলতে সেই ৰোগীজনক হতাশ কৰি তোলে। এনেকুৱা ধৰণে হতাশ কৰি তোলে। এতিয়া মই বেলেগৰ কথা নকওঁ, মোৰ যেতিয়া অসুখ হৈছিলে তেতিয়া বহু ব্যক্তি মোৰ কাষলৈ আহে। কোনোবাই মোৰ গাত ধৰি কান্দে, কোনোবাই মোক কৰ্কট ৰোগত কোন কোন ব্যক্তিৰ ক'ত মৃত্যু ঘটিছে তেখেতলোকৰ এখন দীঘলীয়া তালিকা দি থৈ যায়হি। সেইখিনি সময়ত মোক কি কথাখিনি ক'ব লাগে, তেখেতলোকে ক'ব লাগে খবৰ কৰিবলৈ অহা, মই সকলোৰে কথা কোৱা নাই। অৱশ্যে যিসকলে মোক সেইখিনি কথা কৈছিল তেখেতলোকো মোৰ শুভাকাংক্ষী। তেখেতলোকে বৰ হেঁপাহেৰে আহে যে এওঁক এবাৰ চাই আহোঁ, এওঁক এষাৰ মাত দি আহোঁ। কিন্তু তেখেতলোকে আচলতে কি ক'ম কি নক'ম ভাবি তেনেকুৱা কিছুমান কথা কৈ দিয়ে। কোনোবা ধৰক আহি ক'ব তুমি ইমান ক্ষীণালা, কি ল'ৰাটো কি হৈ গ'লা বুলি কান্দিব। আৰু কোনোবাই ক'ব একো নাই, থকা দিনকেইটা কিতাপ পত্ৰ পঢ়ি থাকা। আকৌ কোনোবাই ক'ব যে কেঞ্চাৰত আমুক আমুক মৰিছিলে নহয়, তামুক মৰিছিলে নহয়। সেই তেনেকুৱা ধৰণৰ কথা। আচলতে কি হয়, তেখেতে কেনেকুৱা পৰিৱেশ দিয়া হৈছে এজন ৰোগীক, সেই পৰিৱেশটোৰ ওপৰতো নিৰ্ভৰ কৰিব। আৰু ৰোগীজনৰ নিজৰ ওপৰতো একেবাৰে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট তেওঁৰ ওপৰতো নিৰ্ভৰ কৰিবই। আৰু তাৰোপৰি নিৰ্ভৰ কৰিব সেই ৰোগীজনে কেনেকুৱা পৰিৱেশ পাইছে। সদায় এটা কথা ভাবি থাকিব লাগে যে থিংক পজিটিভ, এভৰিথিং উইল বি পজিটিভ। আপুনি যদি ৰাতিপুৱা শুই উঠি আইনাখনৰ আগত থিয় হৈ ভাবে যে আজি মোক শকত লাগিছে, আজি মোক ধুনীয়া লাগিছে, আপুনি দেখিব সেই দিনটোত আপোনাক শকত লাগিছে, ধুনীয়া লাগিছে। আৰু আপুনি যদি আইনাখনৰ আগত থিয় হৈ কয় যে মোক আজি ভাল লগা নাই দেখিবলৈ, তেতিয়াহ'লে আপুনি নিশ্চয় আগতকৈ অলপ বেয়া দেখিব। কিন্তু মই আচলতে অসুখত ভুগি থকা ব্যক্তিসকলৰ বিষয়ে এষাৰ কথা কওঁ, প্ৰতিদিনে তেখেতলোকে ৰাতিপুৱা আইনাৰ আগত থিয় হৈ এষাৰ কথা ভাবিব লাগে যে কালিতকৈ আজি মোৰ স্বাস্থ্যটো ভাল, আজি মই নিজক ভাল দেখিছোঁ, মোৰ গাটো অলপ টনকিয়াল লাগিছে। আৰু যেতিয়াই এজন ৰোগীয়ে তেনেধৰণে ভাবিব, তেতিয়াই তেখেতৰ কাৰণে দিনক দিনে সুস্থ হৈ আহিবৰ কাৰণে বহুত তেখেতে সুযোগ পাব। গতিকে মই ভাবোঁ হতাশাটো মনৰ পৰা আঁতৰাই নিব লাগিব। যিটো আত্মবিশ্বাসটো আপোনাৰ মনত বেলেগে জগাই দিব নোৱাৰে। আত্মবিশ্বাসটো আত্ম মানেতো নিজৰ, গতিকে নিজৰ বিশ্বাসটো নিজেই মনত জগাব লাগিব। আৰু যাৰ আত্মবিশ্বাস থাকে তেওঁ সাঁতুৰি সাগৰো পাৰ হ'ব পাৰিব। জন্ম মৃত্যু বিবাহ কোনো খন্দাব নোৱাৰে, বিধিৰ বিধান হ'বই। এতিয়া আপোনাৰ কৰ্কট ৰোগ হৈছিলে,
সেই মুহূৰ্তত যেতিয়া আপুনি গম পাইছিলে যে মোৰ গাত কৰ্কট হৈছে, কেনে অনুভৱ হৈছিলে, কেনেকুৱা লাগিছিলে? সঁচাকৈ আপুনি আজি এনেকৈ আমাৰ লগত কথা পাতিম বুলি ভাবিছিলে নে বাৰু? আপুনি যেতিয়া দুচকু মুদি দিব, হয়, তেতিয়া আপুনি সন্মুখত আন্ধাৰ দেখিব, আৰু যেতিয়া দুচকু আপুনি মেলি দিব পোহৰ দেখিব। যিদিনাখন, সেইদিনা 27 ফেব্ৰুৱাৰী আছিলে 2013 চনৰ, যিদিনাখন চিকিৎসক মহোদয়ে আৱিষ্কাৰ কৰিছিলে মোৰ দেহত কৰ্কট ৰোগ হৈছে বুলি, সেইদিনাখন মই দুচকুত অন্ধকাৰ দেখিছিলোঁ। মনত ভাহি আহিছিলে নিজৰ 8মহীয়া কেঁচুৱাটোৰ কথা, মনত ভাহি আহিছিলে নিজৰ মানুহগৰাকীৰ কথা, মা দেউতাৰ কথা, আৰু মোৰ আপোনসকলৰ কথা। তেতিয়া ভাবিছিলোঁ মোৰ অবৰ্তমানত এওঁলোক কেনেদৰে থাকিব, আৰু মই চকুৰ আগত অন্ধকাৰ দেখিছিলোঁ। আৰু বিশ্বাস কৰক, যেতিয়া দুপৰীয়া ৰ'দ দি থাকে মই তেতিয়াও পৃথিৱীখন আন্ধাৰ আন্ধাৰ দেখিছিলোঁ। কিন্তু মই প্ৰথম দিনটো অলপ হতাশাত শুইছিলোঁ মই, আৰু তাৰ পাছৰ দিনাৰ পৰা মই নিজেই বিচনাৰ পৰা উঠি গৈছিলোঁ, আৰু উঠি গৈ ভাবিছিলোঁ যে আজিৰ তাৰিখৰ পৰা মই যুঁজিব লাগিব, আৰু যুঁজিবলৈ মই আৰম্ভ কৰিছিলোঁ। আৰু নাজানিছিলোঁ তাৰ ফলাফল কি হ'ব পাৰে, কিন্তু যুঁজখন কৰি যোৱাটো মোৰ কৰ্তব্য আছিল। যুঁজ কৰি গৈছিলোঁ, ভগৱানৰ কৃপাদৃষ্টি, ৰাইজৰ আশীৰ্বাদ, সেই সকলোবিলাকৰ আশীৰ্বাদ, সকলোবিলাকৰ সাহস, সেই সাহসতে মই সুস্থ হৈ উঠিলোঁ। আৰু সেইখিনি সময়ত মোক সংবাদ মাধ্যমেও যথেষ্ট সহায় কৰিলে। সংবাদ মাধ্যমে যথেষ্ট সহায় কৰিলে মানে কথাটো এনেকুৱা যে বাতৰি কাগজত মোৰ বিষয়ে ওলাইছিল, মোক সহায় কৰিব লাগে বুলি। এই মুহূৰ্ততে এষাৰ কথা ওলাইছে কাৰণে মই আপোনালোকক কৈছোঁ যে 2013 চনলৈকে মই এটা ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছিলোঁ। মোৰ যেতিয়া অসুখটোৱে ধৰা দিছিলে, তেতিয়া এটা জনৰৱ বুলিয়ে কৈছোঁ মই, এটা ওলাই গৈছিল যে শ্ৰীমন্ত দত্তৰ অসুখ হৈছে, ৰুলিং পাৰ্টিৰ লগত তেওঁ আছে, গতিকে তেওঁতো বহুত সহায় পাব মন্ত্ৰী বিধায়কৰ পৰা, গতিকে তেখেতলোকে সহায় কৰিবই, আৰু আমিনো কিয় সহায় কৰিব লাগে। সেইকাৰণে মোক কোনেও সহায় কৰিবলৈ প্ৰথম অৱস্থাত আগবাঢ়ি অহা নাছিল। কিন্তু যিদিনাখন মই যিজন ৰাজনীতিবিদৰ লগত থাকি এক সাহস লৈ আছিলোঁ যে মোৰ চিকিৎসাৰ বাবে তেখেতলোকে ব্যয় বহন কৰিব, মই যেতিয়া তেখেতক অনুৰোধ জনাই গম পালোঁ যে তেখেতে মোক বিশেষ সহায় কৰিব নোৱাৰে, তাৰ পাছৰ দিনাৰ পৰাই মোৰ সাংবাদিক বন্ধুসকলে, বিশেষকৈ মই এজনৰ নাম ল'বই লাগিব, তেখেত ঋতুকল্প দাদা, সেই ঋতুকল্প বৰগোহাঁই দাদাই মোক বহুখিনি সহায় কৰিলে। আৰু ধ্ৰুৱ ভট্টাচাৰ্য দাদা, ৰাজীৱ দা দুজন আছে, দুইজনে ৰাজীৱ দত্ত, এজন দিখৌমুখৰ, এজন ফুলপানী চিগাৰ, প্ৰশান্ত দত্ত দাদা, আমাৰ মণ্টু কলিতা বুলি এজন আছে মোৰ বন্ধু, শংকৰজ্যোতি শইকীয়া, মই আচলতে নাম লওঁতে দুই এজন থাকি গৈছে চাগে, মই ক্ষমা বিচাৰিছোঁ। পদুম দা আছিলে, আমাৰ পদ্মলোচন দা আছিলে, তেখেতলোকে মোক বহুত সহায় কৰিছিল। মানে এনেকুৱা ধৰণে, তেখেতলোকে যেতিয়া এটা বাতৰি দিলে, তেতিয়া মানুহবোৰৰ, মানে মোৰ আপোন মানুহখিনিৰ মনৰ পৰা এই ধাৰণাটো আঁতৰি গ'ল যে শ্ৰীমন্তক কোনোবা ৰাজনীতিবিদে চিকিৎসা কৰাই মানে সুস্থ কৰি আনিব। আৰু বাতৰি কাগজত সেই সংবাদটো প্ৰকাশ পোৱাৰ পাছতেই তেখেতলোকে বাতৰি কাকতত মানে এনেকৈ জনাইছিল যে শ্ৰীমন্ত দত্তক আৰ্থিকভাৱে সহায় কৰিব লাগে। তেতিয়া মোৰ মিতিৰ কুটুম, মোৰ পৰিচিতসকল আগবাঢ়ি আহিছিল। আৰু বাতৰি কাকতত কোনো বাতৰি পৰিৱেশন নকৰাকৈ পিছে আমাৰ বিদ্যালয়ৰ সমূহ মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী, মানে সহকৰ্মীসকলৰ কথা কৈছোঁ, মোৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলৰ কথা কৈছোঁ, আৰু ছাত্ৰ ছাত্ৰীসকলে নিজেও চিপছ খাবলৈ অনা 10 টকা 5 টকা তুলি আনি এটা বটাত মোৰ আগত আগবঢ়াই দি সেৱা কৰিছিল। সেইবিলাক আচলতে বৰ মানে যন্ত্ৰণাঘাতৰ স্মৃতি আচলতে। আৰু তেওঁলোকৰ যি আশীৰ্বাদ, তেওঁলোকৰ যি আন্তৰিকতা, সেইকাৰণে নিশ্চয় সুস্থ হৈ আহিলোঁ। আৰু আচলতে মই অকণমান আৱেগিক হৈছোঁ কথাখিনি কওঁতে। এই মুহূৰ্তত হয়তো কাৰোবাৰ নাম থাকি যাব পাৰে, বা বিভিন্ন শিক্ষানুষ্ঠানবিলাকেও সহায় কৰিলে। আৰু মই মোৰ মানুহগৰাকীক যিদিনা বৰযাত্ৰী ঘৰলৈ উভতি আহি আছিলে, মানুহগৰাকীক লৈ আহি আছিলোঁ, তেতিয়া মই তেওঁক এষাৰ কথা কৈছিলোঁ যে কোনোবা দিনা যদি মই নিজেও ভিক্ষাৰী হওঁ, তোমাক কিন্তু ৰাণীৰ গতে ৰাখিম।
কিন্তু কথাটো সম্পূৰ্ণ ওলোটা হ'ল তেওঁকে মই ভিক্ষাৰী বনাবলগীয়া হ'ল মোৰ যেতিয়া অসুখে দেখা দিলে যেতিয়া হাতত এটা মোৰ ফুটা কৰিও নাছিলে কাৰণ সেই ৰাজনৈতিক দলটোৰ পাছত ঘূৰি ফুৰোঁতে মোৰ গাড়ীত তেল ভৰাওঁতে গোটেইকেইটা পইচা গৈছিল মোৰ তেতিয়া বিজয়া বেংকত এটা একাউণ্ট আছিলে 644 টকা আছিলে মোৰ একাউণ্টত 644 টকা আৰু 6,00,000 7,00,000 মাজত বহুত পাৰ্থক্য আছে তেতিয়া মই এখন এপ্লিকেশ্যন লিখি মোৰ মানুহগৰাকীৰ হাতত মই তুলি দিছিলোঁ আৰু মোৰ এজন সহকৰ্মী বুধিন নাথ তেওঁ মোৰ মানুহগৰাকীক বাইকত লৈ স্কুল কলেজবিলাকলৈ গৈছিলে আৰু সেই এপ্লিকেশ্যন দিছিলে মানে এইটোৱে কথা আছিলে মানুহৰ ভাগ্যৰ চকৰি কেতিয়া কোনফালে ঘূৰে আপুনি গম নাপায় কাৰণ মইতো আকৌ আপোনাৰ এবাৰটো কৈ গ'লোঁ আপোনাক পুনৰ কৈছোঁ যে মই যিগৰাকী মানুহক ৰাণী কৰি আনিম বুলি ভাবিছিলোঁ সেইগৰাকী মানুহকতো মই ভিক্ষাৰী সজাবলগীয়া হ'ল গতিকে মই সকলোকে এষাৰ কথাই কওঁ আচলতে মানুহৰ যি অহংকাৰ মানুহৰ যি দৰ্প সেইবিলাক একেবাৰে ক্ষণস্থায়ী আজি ফুটপাথৰ ভিক্ষাৰীও কেতিয়াবা ৰজা হৈছে ৰাজকাৰেঙৰ ৰজাও কেতিয়াবা ফুটপাথৰ ভিক্ষাৰীৰ দৰে আচলতে যন্ত্ৰণাঘাতৰ জীৱন কটাবলগীয়া হৈছে গতিকে মানুহে জীয়াই থকা দিনকেইটাত এটা ময়বৰ স্বভাৱ নিজকে বহুত কিবা এটা বুলি ভাবি আচলতে জীৱন যাপন কৰিব নালাগে নিজৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিকে আচলতে মানৱীয়তাৰ দৃষ্টিৰে চাব লাগে কাৰণ জীৱনৰ পথ বহুত একা বেকা আজি কাৰোবাৰ কাৰণে মসৃণ কিন্তু কালিলৈ সেই পথ কাৰোবাৰ কাৰণে মসৃণ নহ'বও পাৰে আৰু জীৱনে আমাক য'লৈ লৈ যাব তলৈকে আমি যাব লাগিব গতিকে সেই জীৱনৰ বাটটোত আমি কেতিয়াও তাক আমি আচলতে অস্বীকাৰ কৰিব নোৱাৰোঁ ইংৰাজীত এটা বাক্যই আছে we can accelerate the motions of our life but we can't change the routes that are available to its goals আমি জীৱনৰ গতিটো বৃদ্ধি কৰিব পাৰোঁ কিন্তু আমি পথটো সলনি কৰিব নোৱাৰোঁ আজি আপুনি গুৱাহাটীলৈ যাবলৈ হ'লে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেদিয়ে যাব পাৰে আপুনি স্কৰপিঅ লৈ গৈছে 100 স্পীডত গৈছে আপুনি মাৰুতি 800 লৈ গৈছে 60 স্পীডত গৈছে পথ একেটাই আজি ধনী মানুহখিনিয়ে অলপ বিলাসিতাৰে জীৱন কটাইছে দুখীয়া মানুহখিনিয়ে বাজাৰ আৰ্থিকভাৱে টনকিয়াল নহয় তেখেতলোকে হয়তো অলপ লেহেম গতি জীৱন কটাইছে কিন্তু পথ আমাৰ একেটাই আৰু আমাৰ জীৱনৰ যিটো অন্তিম ফলাফল সেয়াও একেটাই আৰু সেয়া হৈছে মৃত্যু আজি দেশৰ আটাইতকৈ শক্তিশালী ধনী ব্যক্তিজনৰো এটা দিনত মৃত্যু ঘটে ফুটপাথত থকা মানুহজনৰ মৃত্যু ঘটে গতিকে মৃত্যু হৈছে আটাইতকৈ জীৱনৰ চূড়ান্ত সত্যটো গতিকে সেই সত্যৰ যেতিয়া আমি মুখামুখি হ'বলৈ গৈ আছোঁ তাততো আমি জীৱনটোক লৈ কিয় অহংকাৰ কৰিব লাগে গতিকে মোৰ সকলোৰে প্ৰতি এটাই কাটৰ অনুৰোধ জীয়াই থকা দিনকেইটাত ইজনে সিজনৰ হাতত ধৰি আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে আৰু মই ভাবোঁ জীৱনেহে আচলতে আমাক শিকায় আমি জীৱনক একো শিকাব নোৱাৰোঁ ধন্যবাদ একচুৱেলি আৱেগিক হৈ পৰা হয় কথাখিনি শুনিলে সঁচাকৈ জীৱনটো আমাৰ বহুতে কি হয় লাখ বিলাসিতাৰ মাজত পাৰ কৰিব বিচাৰে আৰু কেতিয়াবা এনেকুৱা হয় বহু পোৱাৰ পিছতো যেন নোপোৱাৰ অনুভৱ হয় একোৱেই যেন নাই মোৰ ওচৰত কিন্তু যিসকলৰ নাই তেওঁলোকক আমি চাব লাগে তেওঁলোকক লক্ষ্য কৰিব লাগে তেওঁলোকৰ হাতত কি আছে কিয় তেওঁলোক সুখী গতিকে আজি এই অনুষ্ঠানটি আপুনি আমাৰ কাৰণে ইমানকণ সময় দিছে আপুনি সাহিত্যৰ চৰ্চা কৰে এবাৰ সাহিত্য লৈ যাওঁ যথেষ্ট ধুনীয়া আপোনাৰ কবিতা এটি কবিতা আপোনাৰ এখন মিটিঙত আপুনি আবৃত্তি কৰিছিলে আৰু সেই কবিতাটো শুনি যথেষ্ট মানুহে কান্দিছিলে এবাৰ সেই কবিতাটো অন্বেষণক শুনাব বিচাৰিব নেকি নিশ্চয় সেই কবিতাটোৰ নাম নিশ্চয় বগা সাজ নিপিন্ধিবি আই আছে সেই কবিতাটো মই শিৱসাগৰত খোজ নামৰ অনুষ্ঠানটি আয়োজন কৰা গ্ৰন্থমেলাৰ যি কবি সন্মিলন হৈছিল মই তাত পাঠ কৰিছিলোঁ কবিতাটো সেই কবিতাটো মই কিয় লিখিছিলোঁ সেই কথাষাৰো আপোনাক কৈ দিছোঁ যে যেতিয়া মোৰ অসুখ হৈছিল তেতিয়া মোৰ অকণমানিটোতো বহুত সৰু আছিল তাৰ 8 মাহ হৈছিলে বয়স মাত্ৰ তেতিয়া মোৰ মনত এষাৰ কথা আহিছিল যে মই এদিন গুচি যাম মোৰ মানুহগৰাকীয়ে বগা সাজ পিন্ধিব আৰু পৰিয়ালটো চলাবৰ কাৰণে তেওঁ ঘৰে ঘৰে যাব দিন হাজিৰা কৰিব আৰু মোৰ মানুহগৰাকীৰ কপালখন উকাহ হৈ থাকিব এদিন মোৰ ল'ৰাটো ডাঙৰ হ'ব আৰু সি তেতিয়া মাকক কি কি কথা সুধিব বা কি কি কথা ক'ব
সেই কথাখিনি আচলতে অনুভৱ কৰি মই কবিতা লিখিছিলোঁ। বগা সাজ নিপিন্ধিবি আই নামৰ কবিতাটো, সেইটো অসুখৰ পাছত মই লিখা মোৰ প্ৰথমটো কবিতা। মই পাঠ কৰি দিছোঁ বাৰু। মোৰ একেবাৰে এখন সৰু কবিতা পুথি, বগা সাজ নিপিন্ধিবি আই। মানে আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে নেওতাখন সিমান ডাঙৰহে, এতিয়া প্ৰথম প্ৰয়াস কৰিছিলোঁ। ঠিক আছে। আৰু বেটুপাতটো মোৰ এজন ছাত্ৰই আঁকি দিছিল, তেওঁৰ নাম আছিল নিশান্ত হাজৰিকা। আৰু আটাইতকৈ ডাঙৰ কথা এইটোৱে যে মোৰ আটাইতকৈ এইটোৱে ভাল লাগে যে মোৰ এই বগা সাজ নিপিন্ধিবি আই কবিতা পুথিখন সাধাৰণতে ছাত্ৰৰ কিতাপ শিক্ষকে উন্মোচন কৰে। মই কিন্তু মোৰ এই কিতাপখন অংকুৰ বৰদলৈ নামৰ এজন মোৰ প্ৰিয় ছাত্ৰ আৰু উৎপল শইকীয়া বুলি আছিল এজন, দুয়োজন মোৰ প্ৰিয় ছাত্ৰ। দুয়োজন বুলিয়ে নহয়, সকলোবিলাক ছাত্ৰই মোৰ প্ৰিয়। আৰু তেওঁলোক দুজনকে মই উন্মোচন কৰিবলৈ দিছিলে। মই কবিতাটো পাঠ কৰি দিছোঁ দেই। তোৰ ৰোকা কপালখনলৈ চালে মোৰ বুকুখনত কুমঠিয়ে কামোৰে আই। ইমান পাত গাভৰুতে তোকনো বাৰু দেউতাই এৰি যাব লাগেনে? আৰু মোলৈকে চাচোন আই, ইমান কম বয়সতে মোক কোনো দেউতাই এনেদৰে এৰি যাব লাগেনে? লগৰবোৰে যেতিয়া নতুন চোলাটো, নতুন স্কুল বেগটো দেখুৱাই মোক কয় দেউতাই দিয়া, মোৰ তেতিয়া কেনে লাগে জান? ময়ো যেন কম তই দিন হাজিৰা কৰা মৌজাদাৰৰ পুতেকৰ পৰা অনা সেই আধা পুৰণি চোলাটো দেউতাই দিয়া বুলি। আই, তই বগা সাজযোৰ নিপিন্ধিলে নহয় ন? সেই সাজযোৰে যে সিঁচি দিয়ে তোৰ মুখত মৌনতা আৰু দুখ যন্ত্ৰণাৰ বীজ। মই নেদেখাকৈ থকা নাই আই, তই যে গা ধুই আহি প্ৰতিটো বৈধব্যৰ পোৱাত অজানিতে হাতখন আগবঢ়াই দিয় সেন্দুৰৰ টেমাটোৰ ফালে। মই নেদেখাকৈ থকা নাই আই, তাৰ পাছত কিদৰে বাৰিষাৰ পাৰ ভাঙি অহা ঢলৰ দৰে তোৰ চকু পানীবোৰে দুগালত দুখৰ পলস পেলায়। মোৰ যে বুকুখন ভাঙি যায় আই, তই তেনেদৰে মন মাৰি নাথাকিবি। দেউতা নাথাকিলেও তোৰ বাবে মই আৰু মোৰ বাবে তই। এইটোৱে কবিতাটো। প্ৰতিটো শব্দই স্পৰ্শ কৰে। ঠিক আছে, আমি অনুষ্ঠান ভাগি বেছি দীঘল নকৰোঁ। শেষত আপুনি সাহিত্যৰ চৰ্চা কৰি আছে, হয়, আৰু সাহিত্যৰ চৰ্চাৰ লগত বৰ্তমান আপোনাৰ পৰিকল্পনা কি? সাহিত্য চৰ্চাৰ কথাটো সুধিলেতো মই যথেষ্ট সুখী হৈছোঁ। হয়, কাৰণ আপোনালোকে পাইছে যে আমাৰ ফেচবুকত অনুশীলন নামৰ এক সাহিত্য চৰ্চা গ্ৰুপ আছে। হয়, সেই অনুশীলন গ্ৰুপটি আমি যোৱা 2019 চনৰ 7 নৱেম্বৰ তাৰিখে আৰম্ভ কৰিছিলোঁ। আৰু আজিৰ তাৰিখত 39,400 সদস্যা তাত হৈছে, আৰু 2 এদিনতে 40,000 হৈ যাব। অনুশীলন গ্ৰুপটো আচলতে আমি আৰম্ভ কৰিছিলোঁ মই মোৰ এগৰাকী বান্ধৱী আৰু তেখেতৰ স্বামীৰ লগত আলোচনা কৰি। মোৰ বান্ধৱী কৃপালী ভূঞা আৰু তেখেতৰ স্বামী সৌৰভ দা, আমি আলোচনা কৰিছিলোঁ। আৰু মোৰ পৰিবাৰ বল্লৱী, তেওঁ আছিল আলোচনা কৰোঁতে। তাৰপিছতে আমি 2019 চনৰ 7 নৱেম্বৰ তাৰিখে আৰম্ভ কৰিলোঁ। আৰু এতিয়া অনুশীলন গ্ৰুপটো কেৱল মই চলাই আছোঁ বুলি ক'লে আকৌ ভুল হ'ব দেই। আমাৰ মানে এডমিন হিচাপে যিসকলক আমি দায়িত্ব দিছোঁ, যেনে মোৰ ভণ্টি মাধু, নীলাক্ষী, মনীষা বৰা, তাৰপাছত আপোনাৰ ৰশ্মি বুঢ়াগোহাঁই, তুলিকা বৌ, ৰীমা, মণিমালা বাইদেউ, সৌৰভ দাৰ কথাটো মই কৈছোঁৱেই, অপূৰ্ব দা, দীপক দা, বাস্তৱ, চিৰঞ্জীৱ, আৰু হয়তো কাৰোবাৰ নাম মোৰ থাকি যাব পাৰে, সেইকাৰণে মই ক্ষমা বিচাৰিছোঁ। আচলতে আমি তেনেধৰণে তেখেতলোকৰ সহযোগিতাত অনুশীলন গ্ৰুপটো আমাৰ আগবাঢ়ি গৈছে। আমাৰ এটা কথাৰ কাৰণে মই সুখী হওঁ, আমি সকলো সুখী হওঁ যে জীৱনত কোনেও একো নিলিখা ব্যক্তিয়ে কিন্তু অনুশীলনত লিখিছে। আৰু আমি অনুশীলনৰ বেকেটৰ ভিতৰত লিখি দিছোঁ যে নবীন সাহিত্যিকৰ সুকীয়া মঞ্চ বুলি। তাৰমানে যিসকল একেবাৰে নতুন, যাৰ মনত অজস্ৰ হেঁপাহ আছে কিবা এটা লিখিবৰ কাৰণে, কিন্তু তেখেতলোকে ধৰা লিখা নাই, এই অনুশীলন গ্ৰুপত তেখেতলোকে একদম নিৰ্ভীক মনেৰে সাহসেৰে লিখিবলৈ আৰম্ভ কৰিছে। আৰু সাহিত্য চৰ্চাটো আচলতে মই ভাবোঁ যে
কোনো ব্যক্তিয়ে সাহিত্য চৰ্চা কৰিবলৈ যাওঁতে কিবা সাহিত্যৰ নোবেল বঁটা পাম বুলি সাহিত্য চৰ্চা আমাৰ ইয়াত কৰিবলৈ অহা নাই, সাহিত্য সভাৰ সভাপতি হ'ম বুলি কৰিবলৈ অহা নাই, কিন্তু মানসিক প্ৰশান্তিৰ কাৰণে আচলতে সাহিত্য চৰ্চা কৰিছে। আৰু আমি এই কাৰণেই সুখী হৈছোঁ যে মানসিক প্ৰশান্তিৰ কাৰণে সাহিত্য চৰ্চা কৰি তেখেতলোক কিন্তু বহুত সুখী হৈ পৰিছে। এনেদৰে আপোনাৰ ভাল লগা কামবোৰ কৰি যাওক, মানৱ সেৱা কৰি যাওক। আমি অনুষ্ঠানভাগি ইমানতে সামৰি মাৰিছোঁ। শেষত অন্বেষণক কিবা ক'ব বিচাৰিব? অন্বেষণক ধন্যবাদ জনাইছোঁ। সদায় আছোঁ আপোনালোকৰ লগত আৰু আশা কৰিম ভৱিষ্যতৰ দিনত অন্বেষণ আগুৱাই যাওক। আপোনালোকৰ যি যাত্ৰা সেই যাত্ৰা মসৃণ হওক আৰু উদ্দেশ্য যদি মহৎ হয় তেতিয়াহ'লে ভৱিষ্যতৰ দিনত আপোনালোকৰ কাৰণে জোনাকে পাৰি দিব সোণোৱালী চেলেং। ধন্যবাদ। আৰু তেনেদৰে আপোনালোক আগবাঢ়ি যাওক। আপোনালৈও ধন্যবাদ থাকিল, আপোনাৰ ব্যস্ততাৰ ইমানখিনি ব্যস্ততাৰ মাজতো আমাৰ কাৰণে এইকণ সময় দিয়াৰ বাবে। গতিকে আজি অনুষ্ঠানভাগি ইমানতে সামৰি মাৰোঁ। আপোনালোকে চাই আছে অন্বেষণ আৰু আমি অনুষ্ঠানভাগি সামৰি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ।